নমস্কাৰ, বায়োপেডিয়াৰ সমূহ দৰ্শকলৈ স্বাগতম। আহি আছে 14 নৱেম্বৰ, অৰ্থাৎ শিশু দিৱস। স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰা হয়। আজি আপোনালোকৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱনৰ বিষয়ে কিছু জানিবলগীয়া কথা লৈ আহিছোঁ। আধুনিক ভাৰতৰ শিল্পকাৰ ৰূপে পণ্ডিত জৱাহৰলাল নেহৰুক জনা যায়। কণ কণ ল'ৰা ছোৱালীবোৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ অতিকৈ প্ৰিয় আছিল আৰু ঠিক তেনেদৰে কণ কণ ল'ৰা ছোৱালীবোৰেও তেখেতক নেহৰু খুৰা বুলি অতি মৰম কৰিছিল। সেইবাবে 14 নৱেম্বৰ অৰ্থাৎ তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্মগ্ৰহণ কৰা জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপ ৰাণী নেহৰু। তেখেতৰ পিতৃ মতিলাল নেহৰু স্বাধীনতা যুঁজাৰু আছিল আৰু এজন উকিল আছিল। তেখেতে জৱাহৰলাল নেহৰুক উচ্চ শিক্ষা প্ৰদানৰ ইচ্ছা ৰাখিছিল, যাৰ বাবে জৱাহৰলাল নেহৰুৱে বিশ্বৰ বিখ্যাত শৈক্ষিক অনুষ্ঠানসমূহত শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে সৰুৰে পৰাই ভাষা সাহিত্য, বিজ্ঞান, ধৰ্মপুথি, ইতিহাস আৰু নানান আখ্যান উপাখ্যান আদি অধ্যয়ন কৰিছিল। তেখেতে 1905 চনৰ মে' মাহত প্ৰায় 15 বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰো পাব্লিক স্কুলত নামভৰ্তি কৰিছিল। তাৰপিছত ট্ৰিনিটি কলেজৰ পৰা কলেজীয়া শিক্ষা শেষ কৰি কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত আইন বিভাগত পঢ়িছিল। 7 বছৰ ইংলেণ্ডত থাকি 1912 চনত তেখেতে পুনৰ ভাৰতলৈ উভতি আহে আৰু ওকালতি আৰম্ভ কৰে। ভাৰতলৈ আহিয়ে তেখেত স্বাধীনতা আন্দোলনত সক্ৰিয় হৈ পৰিছিল। 1916 চনত লক্ষ্ণৌত পোনপ্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল আৰু তেতিয়াৰ পৰাই তেখেতে আন্দোলনত এক নতুন দিশ লাভ কৰিছিল। তাৰ পিছতে মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰুৱে পশ্চিমীয়া সাজপাৰ আৰু সম্ভ্ৰান্ত জীৱন যাপন ত্যাগ কৰি খাদী কুৰ্তা আৰু গান্ধী টুপি পিন্ধিবলৈ আৰম্ভ কৰিছিল। জৱাহৰলাল নেহৰুৱে 1920 চনৰ পৰা 1922 চনলৈকে অসহযোগ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল, যাৰ বাবে তেখেতে প্ৰথমবাৰৰ বাবে জেললৈ যাব লগা হৈছিল। তাৰ কিছু মাহৰ পিছতে তেখেতক মুক্ত কৰা হৈছিল আৰু 1929 চনত তেখেতক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সেই সময়ত সমগ্ৰ দেশতে পূৰ্ণ স্বৰাজৰ দাবী চলি আছিল। জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজৰ দাবীৰে প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ পতাকা আঁতৰাই ভাৰতৰ পতাকা উত্তোলন কৰিছিল। 1942 চনত তেখেতে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু তাৰ বাবে ব্ৰিটিছে তেখেতক পুনৰবাৰ জেললৈ পঠাইছিল। তেখেত জাতিৰ পিতা মহাত্মা গান্ধীৰ অতিকৈ ঘনিষ্ঠ আছিল। 1946 চনৰ 17 আগষ্টত গভৰ্ণৰ জেনেৰেল ৱাভেলে কংগ্ৰেছৰ সভাপতি জৱাহৰলাল নেহৰুক অন্তৰ্বৰ্তী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰু মহাত্মা গান্ধীৰ নিৰ্দেশ মৰ্মে তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ মান্তি হৈছিল। 1947 চনৰ 15 আগষ্টৰ দিনা লৰ্ড মাউণ্টবেটেনে ভাৰতক স্বাধীন ঘোষণা কৰিছিল আৰু স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হৈ পৰিল পণ্ডিত জৱাহৰলাল নেহৰু। তাৰ লগে লগে তেখেতে পাইছিল এক গধুৰ দায়িত্ব। 150 বছৰ ব্ৰিটিছৰ তলত থকাৰ পিছত বিশ্বৰ দৰবাৰত কেনেকৈ ভাৰতক প্ৰতিষ্ঠা কৰিব পাৰি। জাৰ্মানী, আমেৰিকাৰ দৰে দেশে প্ৰযুক্তিৰ দিশত যথেষ্ট আগুৱাই গৈছিল। সেই সময়ত ভাৰতক কেনেদৰে সকলোবোৰ উন্নত দিশৰ সমপৰ্যায়লৈ নিব পাৰি তাক লৈ তেখেতে চিন্তা চৰ্চা আৰম্ভ কৰিছিল। তেখেতে বিশ্বৰ আগশাৰীৰ শৈক্ষিক অনুষ্ঠানসমূহত অধ্যয়ন কৰি এই কথা উপলব্ধি কৰিছিল যে সুশিক্ষাই এখন সমাজ গঢ়িবলৈ কিদৰে সহায় কৰিব পাৰে। সেইবাবে তেখেতে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত IIT, NIT, IIM আৰু NIDৰ দৰে শৈক্ষিক প্ৰতিষ্ঠান, AIIMS, DRDO আদি আৰম্ভ কৰিছিল। CBSE শিক্ষা ব্যৱস্থা তেখেতেই আনিছিল আৰু ভাৰতত টিভিৰ আৰম্ভণি তেখেতে কৰিছিল। দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে তেখেতৰ দিনতে বহু উদ্যোগ স্থাপন কৰিছিল। এনেবোৰ শৈক্ষিক অনুষ্ঠান, শিক্ষা ব্যৱস্থা, প্ৰতিৰক্ষা ব্যৱস্থাই দেশখন আগুৱাই যোৱাত যথেষ্ট পৰিমাণে সহায় কৰিছিল। তেখেতৰ আধুনিক চিন্তাধাৰাই দেশখনক
এক নতুন গতি প্ৰদান কৰিছিল। সেইবাবে তেখেতক আধুনিক ভাৰতৰ জনক বুলি গণ্য কৰা হয়। তেখেতে প্ৰাচীন কালৰ পৰা স্বাধীনতাৰ পিছৰ অৱস্থালৈকে বিতংভাৱে বিৱৰণ কৰি লিখা ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন আজিও জিলিকি আছে। দেশৰ এই অক্লান্ত কৰ্মীগৰাকীৰ জীৱনৰ তালিকা হৈছে তেওঁ নিশা 3 বজাতহে বিচনালৈ গৈছিল আৰু শোৱা পাতি ত্যাগ কৰিছিল 7:30 7:30 পৰা 1 ঘণ্টাৰ বাবে যোগাসন কৰি পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল। তাৰপিছত বহিৰাজ্য পৰিক্ৰমা দপ্তৰলৈ গৈ নানা আলোচনাত ভাগ লৈছিল। দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল 1:45। সংসদ সভা আৰু আন সভা সমিতিত সন্ধিয়া 7:30 বজালৈকে ব্যস্ত আছিল। তাৰপিছত সহকৰ্মী, মন্ত্ৰী বা সাংবাদিকসকলক দেখা কৰে। তেখেতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে 9 বজাত আৰু ৰাতি নিজৰ চিঠি পত্ৰ পঢ়া, ছেক্ৰেটেৰীৰ লগত পৰামৰ্শ কৰা, বাতৰি কাকত অধ্যয়ন কৰা আৰু গ্ৰন্থ অধ্যয়ন কৰাত ব্যস্ত হৈ পৰে। তেওঁ ভ্ৰমণৰ সময়তো নিজৰ বাহনত ফাইল আদিৰ কাম কৰিছিল। তেওঁ অপৰিসীম বৰঙণিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁলৈ 1955 চনত ভাৰত ৰত্ন উপাধি প্ৰদান কৰিছিল। 1954 চন আৰু 1958 চনত তেখেতে প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তফা দিবলৈ বিচাৰিছিল, কিন্তু ৰাইজৰ স্নেহে সেই পদলৈ তেওঁক পুনৰ ঘূৰাই আনিছিল। 1962 চনত চীনৰ ভাৰত আক্ৰমণৰ কিছুদিন পিছৰ পৰাই তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছিল আৰু 1964 চনৰ 27 মে' তাৰিখে তেখেত পৰলোক প্ৰাপ্তি হয়। তেখেতৰ বিষয়ে যদি ক'বলৈ যোৱা হয় তেন্তে কেইটামান মিনিট বা কেইটামান ঘণ্টা যথেষ্ট নহয়। আমি কেৱল তেখেতৰ দৰে এজন মহান ব্যক্তিৰ কৰ্মৰাজিৰ কিছু অংশ আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ।